হাই হেল্ল' এণ্ড নমস্কাৰ সকলোকে মই নিতাশ্ৰীয়ে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি একেবাৰে নতুন ঠাই এখনলৈ ওলাইছোঁ আৰু ক'ত যাওঁ বলকচোন আপোনালোকৰ লগত আৰু আপোনালোকে থাম্বনেল দেখি নিশ্চয় গম পাইছেই যে আমি ক'লৈ আহিছোঁ আমি আহিছোঁ নাৰায়ণপুৰ আৰু নাৰায়ণপুৰ মাধৱদেৱ কলাক্ষেত্ৰলৈ আৰু এখন মই বহুত দিনৰ পৰা শুনি আছিলোঁ আৰু তেওঁ বহুত কৈছিল যে ইয়াৰ অহাৰ কথা কিন্তু মানে কি হ'ল আমাৰ সময় নিমিলে আজি যেনেকৈ সময় মিলাই পেলাই আহিছোঁ আৰু আপোনালোকক দেখাব চেষ্টা কৰিম যিমানখিনি জানো মই আপোনালোকক জনাবও চেষ্টা কৰিম আৰু আপোনালোকেও যদি ইয়াতকৈ বেছি ভালকৈ জানে তেন্তে মোক কমেণ্টত জনাব আৰু এইফালে আমি আহি পাই গ'লোহি নাৰায়ণপুৰ আৰু এয়া দেখিছেনে এয়া চিধা চিধি গ'লে আপোনালোকে পাব বিহপুৰীয়া আৰু যদি লেফ্ট চাইডে যায় তেতিয়াহ'লে বান্দৰদোৱা পাব আৰু আমাৰ যিহেতু গন্তব্যস্থল এইফালে হয় তেন্তে বলক আমি এইফালে গৈ থাকোঁ লাহে লাহে আৰু এয়া আমি আহি পালোহি শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ আৰু এইফালে ৰাস্তাৰ কাম চলি আছে যদিও আমাৰ একো অসুবিধা হোৱা নাই আহিবলৈ আপোনালোকেও যদি ভাবে এইকেইদিনতে আহিম বুলি তেন্তে আপোনালোকে নিশ্চয় যাব পাৰে আৰু এয়া দেখিছেনে আমি আহি পাইছোঁহি আৰু এইটো হৈছে টিকট ঘৰ আৰু এইফালেদি পাৰ্কিং আছে পাৰ্কিঙৰ ব্যৱস্থাটো খুব ধুনীয়াকৈ কৰি থৈছে আপোনালোকে ইয়াতে ফ্ৰী পাৰ্কিং কৰিব পাৰে আমি টিকট কৰি আহি এইফালেদি সোমাই যাব লাগে এয়া দেখিছেনে পুৰা মেইন দুৱাৰ দি সোমাব দিয়া নাই চাইডেদি সোমাব লাগে আৰু এইফালে দেখিছেনে দেৱালয়বোৰত কি সুন্দৰকৈ অংকন কৰি থৈছে আপোনালোকে জানেনে ইয়াত কি অংকন কৰা আছে যদি আপোনালোকে গৈছে তেন্তে নিশ্চয় গম পায় ইয়াত কি অংকন কৰা আছে তেন্তে বলকচোন আমিও চাওঁ একেলগে ইয়াতে কি অংকন কৰা আছে আৰু এইফালে দেখিছেনে ফুলবোৰক কি সুন্দৰকৈ ৰাখিছে দেখি কিবা এটা ভাল লাগি গৈছে নহয় জানো আৰু মোৰ যে ফুল খুব প্ৰিয় হয় আৰু সেই ফুলখিনি মানে ধৰিবলৈ খুব হেঁপাহ লাগিছে আৰু মোৰ বুলিয়েই নহয় আপোনালোকৰো খুব প্ৰিয় হয় ফুল আৰু এইফালে আমি দুইটা গৈ আছোঁ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ নাৰায়ণপুৰত অৱস্থিত এক সাংস্কৃতিক ভৱন আপোনালোকে জানেনে মহাপুৰুষ মাধৱদেৱৰ শিষ্য বদলা পদ্ম আতাই 1636 চনত প্ৰতিষ্ঠা কৰা বদলা পদ্ম আতা সত্ৰৰ চৌহদত কলাক্ষেত্ৰখন স্থাপিত কৰা হৈছে 2007 চনৰ 23 মাৰ্চত সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কলাক্ষেত্ৰখনৰ আধাৰশিলা স্থাপন কৰিছিল কলাক্ষেত্ৰখনৰ বাবে উপযুক্ত স্থান হিচাপে বাছনি কৰা হৈছিল নাৰায়ণপুৰ পৌৰসভাৰ 1 নং ৱাৰ্ডত থকা বদলা সত্ৰৰ প্ৰাংগণ 1636 চনত বদলা সত্ৰ প্ৰতিষ্ঠা হৈছিল নাৰায়ণপুৰৰ মাজমজিয়াত বদলা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে কলাক্ষেত্ৰৰ বাবে 44 বিঘা মাটি দান কৰিছিলে 2023 চনৰ 10 মে'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰখনৰ শুভ উদ্বোধন কৰে আৰু এইজোপা দেখিছেনে এইজোপা বকুল গছ আৰু ইমান ডাঙৰ দেখিছেনে আৰু কলাক্ষেত্ৰখনৰ পৰিৱেশটো আটক ধুনীয়াকৈ ৰাখিছে আপোনালোকে দেখিছেনে আৰু এতিয়া আমি যাওঁ মিউজিয়ামলৈ বলকচোন তেন্তে আমাৰ লগত একেলগে আৰু দুৰ্ভাগ্যবশতঃ আমি আপোনালোকক ভিতৰৰ দৃশ্য দেখাব নোৱাৰিলোঁ যিহেতু ভিতৰত ফটো বা ভিডিঅ' কৰাৰ অনুমতি নাই সেয়ে আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু আপোনালোকক ভিতৰৰ দৃশ্যখিনি দেখাব একেবাৰে নোৱাৰিলোঁ তাৰ বাবে আমি দুখিত আৰু এইফালে দেখিছেনে ইমান ধুনীয়াকৈ ফুলখিনি সজাই থৈছে দেখি কিবা এটা ভাল লাগি গৈছে নহয় জানো এয়া চাওকচোন কি ধুনীয়া দৃশ্য ওপৰৰ পৰা আপোনালোকক অকণমান দেখাব চেষ্টা
পাণ্ডুলিপি ভৱন পাব, কিন্তু আমি আপোনালোকক শেষত দেখাইছোঁ এই কাৰণেই যে আমি অন্য এটা ৰাস্তা দি গৈছিলোঁ আৰু সেইকাৰণে আপোনালোকক শেষৰ ফালেহে পাণ্ডুলিপি ভৱনটো দেখাবলৈ পাৰিম। আৰু এইটো হৈছে পাণ্ডুলিপি ভৱন। ইয়াৰ ভিতৰৰ দৃশ্যও আমি আপোনালোকক দেখাব নোৱাৰিলোঁ, যিহেতু ইয়াতো কেমেৰা এলাউ নাই, সেইকাৰণে আপোনালোকক ভিতৰৰ দৃশ্য দেখাব নোৱাৰিলোঁ। কিন্তু কি আছে আপোনালোকক অকণমান জনাই দিছোঁ। ইয়াৰে ভিতৰত আছে মাধৱদেৱৰ সাঁচিপাতত লিখা নামঘোষা, বৰগীত আৰু নানা ধৰণৰ সংৰক্ষিত বৰগীত, নামঘোষা আৰু নাট। শেষত পাণ্ডুলিপি ভৱন চোৱাৰ পিছত আমি ফুল যিহেতু ভাল পাওঁ, সেই ফুলৰ ওচৰত আহিলোঁ দুকপিমান ফটো উঠি ল'বলৈ। আৰু এয়া দেখিছেনে, আমি ওলালোঁ। আৰু আমি ওলাই আহি দেখা পালোঁ অডিটৰিয়ামটো। আৰু এইটো দেখিছেনে, এইটো সম্পূৰ্ণকৈ হোৱা নাই আৰু ইয়াতে কাম চলি আছে। আৰু এইফালে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ, নাৰায়ণপুৰ, লখিমপুৰৰ ইংৰাজী 10 মে' 2023 26 বহাগ আৰু 1430 ভাস্কৰাব্দত উদ্বোধক হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু যিখিনি মই ভিডিঅ'ৰ প্ৰথমতেই কৈছিলোঁ, সেইখিনি মই আপোনালোকক আকৌ ইয়াতে লগাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব। আৰু এতিয়া আমি ওলালোঁ যাবলৈ। আমি চাই মেলি বহুত ভাল লাগিলে, পৰিৱেশটো বৰ ধুনীয়া। এতিয়া আমি ওলাইছোঁ যাবলৈ। কেনেকুৱা লাগিল আপোনাৰ? ভাল লাগিলে, বহুত ভাল লাগিলে। আৰু এইফালে দেখিছেনে দৰ্শনাৰ্থী, এয়া ক'ৰ পৰা আহিছে জানেনে? এয়া আহিছে লখিমপুৰৰ পৰা। আৰু কেনেকৈ গম পালোঁ জানেনে? এই বাছখন দেখিছে নহয়, এই বাছখনতে লিখা আছিলে এয়া হৈছে নাৰায়ণপুৰ। আমি আকৌ উভতি আহি আপোনালোকক এইখিনি জেগাত দেখাইছোঁ, যিহেতু ভিডিঅ'ৰ প্ৰথমতো দেখাইছিলোঁ, আকৌ শেষতো এইখন জেগা আপোনালোকক দেখাই দিলোঁ। তেন্তে আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিব লগা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে।